নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভালে। বঢ়িয়া বঢ়িয়া मजा आया और मैं এইটো কিবা ডেন্স হৈছে নে বাৰু? আইতা ডেন্স দেখি ককাৰনো কেনেকৈ ৰৈ থাকে, গতিকে ককাৰো সহযোগ কৰিলে। আপোনালোকেও নিশ্চয় চাই ভাল পালে। কি ক'ম আৰু, এতিয়া আকৌ আমি কেইটামান পূৰ্বৰে আইতাৰ ভিডিঅ' চাম দেই। পূৰ্বা আলি গগৈ পাইছো এটা আপোনাক মই চিনি নোপোৱাকৈ থাকিব পাৰোঁ নে? বহুতেতো আপোনাক জানিয়ে বাইদেউ বুলিও চিনি পায়। এতিয়াতো অসমৰ সকলো মানুহে আপোনাক চিনি পাবলৈ লৈছে। ভালৰ বাবে নহয়, কিন্তু বেয়াৰ বাবেহে। ছটা হাতীয়ে নাপায়। আপুনি ভুল কৰিলে, ছটা হাতী নহয়, বৰা হাতীহে। এই দাদা হাঁহি যাই আছে। এজনী ছটা হাতী সঁচাকৈ পাগল হ'ল দেই। এনেকেনো কথা কোৱা নাই, ইমান অশ্লীল ভাষা। মাক বাপেকে তাক এইবোৰ হেৰি হৈছে নে? সি দেখিবলৈ হেণ্ডচাম হয়, মই দেখিবলৈ ধুনীয়া হয়, সেইকাৰণে দেখিবলৈ ধুনীয়া। কৃষ্ণ, এইষাৰ কথা যদি সুন্দৰীবিলাকে শুনে, তেতিয়া হাত ফেল কৰি মৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট